নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আপোনালোকে মোৰ চেনেলটো চাই আছে SD ইলেক্ট্ৰটেক আসাম আৰু আজিৰ ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিছোঁ ইলেক্ট্ৰিকেল লাইসেন্সৰ এক্সাম দিবলগীয়া যিসকল কেণ্ডিডেট আছে তেখেতলোকক কিছুমান তথ্য এই ভিডিঅ'ৰ যোগেদি দিব ওলাইছোঁ মই আৰু আপোনালোকে যিসকল নতুন ইলেক্ট্ৰিকেল লাইসেন্সৰ কেণ্ডিডেট আছে বা এক্সাম দিবলগীয়া আছে তেখেতলোকক এই ভিডিঅ'ৰ যোগেদি মই জনাব বিচাৰিম সুপাৰভাইজাৰ কম্পিটেন্সিৰ কাৰণে যিসকলে ৰিটেন দিবলগীয়া আছে ৰিটেন এক্সামত কেনেকুৱা ধৰণৰ পেপাৰ আহিব তো তাৰে অকমান আভাস চমুকৈ মই ইয়াত দেখাব বিচাৰিছোঁ পেপাৰটো কি ধৰণে হ'ব আৰু আজিৰ পেপাৰটো বৰ্তমানটো যোৱা যেটো এক্সাম হৈ গ'ল শেহতীয়াভাৱে আৰু সেই শেহতীয়া পেপাৰটোকে মই আপোনালোকক অকমান দেখাব বিচাৰিছোঁ আপোনালোকে কোনকেইটা পাৰ্ট এপ্লাই কৰিছে সেই পাৰ্ট কেইটাৰ বিপৰীতে আপোনালোকে ৰিটেন দিব লাগিব আপোনালোকে গোটেই পেপাৰটোৰ এক্সাম দিব নালাগে ৰিটেন দিব নালাগে আপোনালোকে যিকেইটা এপ্লাই কৰিছে সেইকেইটাহে আপোনালোকে আনসাৰ কৰিব লাগিব তো বন্ধুসকল যোৱাবাৰ ৰিটেনত যিখিনি কৰা হৈছিলে সেইখিনি মই ধৰি লওক এজন কেণ্ডিডেটে কোনকেইখন কৰিছে কোনকেইটা পাৰ্ট কৰিছে সেই পাৰ্টসমূহৰ বিৱৰণ মই এই ভিডিঅ'ৰ যোগেদি দিব বিচাৰিছোঁ আৰু আপোনালোকে মন কৰিব যিসকল LT বা ST যিখিনি আপোনালোকে ভাইবা দিবলৈ আছে বা প্ৰেক্টিকেল যিখিনি তাত কৰিবলৈ দিব তেখেতলোকে এটা কথা মন কৰিব তেখেতলোকে নিজৰ টুলস লৈ যাব আৰু আইডেন্টি কাৰ্ড লৈ যাব ভোটাৰ বা পেন কাৰ্ড বা যিখিনি টেষ্ট টাৰ্মিনেল যিখিনি ডকুমেন্ট আছে আপোনালোকৰ একাডেমিক বা টেকনিক্যাল যেটো সাৰ্টিফিকেট আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেখেতলোকে নিজৰ ডকুমেন্টখিনি লৈ যাব নাপাহৰিব লগত ফটো লৈ যাব 4 কপিকে আৰু আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব মই আগৰ পেপাৰটো দেখুৱাম এতিয়া তো চাই থাকিব কন্টিনিউ লাষ্টলৈকে আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলৈ আৰু নতুন সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক আগবাৰো ভিডিঅ'লৈ তো বন্ধুসকল আপোনালোকে চাব পাৰিছে আপোনালোকৰ আগত এয়া কোৱেশ্চন পেপাৰটো মই দেখাই আছো আৰু এখন হল 2018 চনৰ জুলাই মাহৰ এক্সাম হোৱা কোৱেশ্চন পেপাৰ সুপাৰভাইজাৰ কম্পিটেন্সিৰ বাবে আৰু ইয়াত প্ৰথম দেখিছে 5 মাৰ্ক হল 40% ইচ পাৰ্ট এটা পাৰ্টৰ বাবে 40% 5 মাৰ্ক হ'ব লাগিব ফৰ ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ সাৰ্টিফিকেট অফ কম্পিটেন্সি এক্সেপ্ট মাইনিং পাৰ্টৰ এক্সামটো নহয় বন্ধুসকল মাইনিং পাৰ্টটো বেলেগকে দিব লাগিব আৰু ইয়াতে আপুনি দেখিব পাৰিছে এলিমেন্টাৰী অফ প্ৰিন্সিপাল প্ৰথম পাৰ্টৰ কাৰণে কোৱেশ্চনবোৰ চাই লওক আপোনালোকে হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজড ফৰ মেজাৰমেন্ট অফ কাৰেন্ট এবিলাক বেসিক কোৱেশ্চনে আহে হোৱাট ইজ দা ইউনিট অফ ৰেজিস্ট্যান্স এনেকুৱা ধৰণৰ প্ৰথম পাৰ্টৰ কাৰণে আহিব যদি আপোনালোকে প্ৰথম পাৰ্টটো এপ্লাই কৰিছে এনেকুৱা ধৰণৰ 10টা কোৱেশ্চন আছে আৰু 10টাৰ ভিতৰত প্ৰত্যেকটাতে আপুনি যিকোনো ইয়াত দেখিছে choose the correct option of the following question 1 to 10 এটা 2 মার্ক কে আছে 10 মার্ক পাবো আপোনালোকে 10টা আৰু 11 নম্বৰটো হৈছে write the whether true or false for the following statement এই স্টেটমেন্ট কেইটাত কোনটো ট্ৰু আৰু কোনটো ফলছ হয় সেইখিনি আপোনালোকে চাব লাগিব আৰু ইয়াত আছে 2 মার্ক কে আপোনাৰ 5টা আছে আৰু ইয়াতে দেখিছে নহলে আপোনালোকে আনসাৰ এনি ওয়ান কোৱেশ্চন ফ্ৰম ফলোইং 12 to 14 সো 12 পৰা 14 লৈকে যিকোনো এটা কৰিলে হল ইয়াত দেখিছে আৰু এটাত আছে 10 মাৰ্ক এটাত আছে 2 মাৰ্ক এটাত আছে 2 মার্ক আকৌ লাষ্টটোত আছে আপোনাৰ 13 নম্বৰৰ যেটো C আছে আৰু E আছে F আছে
এইকেইটা প্ৰত্যেকৰে ভাগে ভাগে আছে 14 নম্বৰ দেখিছে 5 + 5 + 10 আৰু ইয়াৰ কোৱেশ্চন দিছে হোৱাট ইজ দ্য fuse wire why it is used 100 watt bulb is connected to 20 volt supply means what is the resistance and current taken by the bulb তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব প্ৰথম এলিমেণ্টাৰী কাৰণে পাৰ্ট 1 ঠিক তেনেধৰণে ইয়াত পাৰ্ট 2 আহিব wiring for system not accessed in 250 volts তো ইয়াৰ কোৱেশ্চন মোৰ দেখিছে এনেকুৱা ইয়াত এক নম্বৰ দেখিছে দিছে for controlling the light point of the switch is placed in the এটা কোনটো পইণ্টত আপোনালোকে কন্ট্ৰোল কৰিবৰ কাৰণে ইউজ কৰিব প্ৰথম এ আছে ফেজ অৰ লাইন ওয়্যাৰ ফেজ বা লাইনৰ কেবল তো বি টো আছে নিউট্ৰেল ওয়্যাৰ সি আছে আৰ্থ ওয়্যাৰ ডি এনি অফ দিস যিকোনো এটা হ'ব পাৰে নন তো একচুৱেলি ঘৰৰ কানেকশ্যনবোৰ পেৰালেলত থাকে এনেকুৱা ধৰণৰ আহিব কোৱেশ্চনবোৰ দেখিছে ঠিক তেনেদৰে 3 নম্বৰ পাৰ্টৰ দেখিছে ডিসি এপাৰ্টাছ এক্সেছড ইন 250 ভোল্ট এণ্ড নট এক্সেছড ইন 650 ভোল্ট এইকেইটা কোৱেশ্চন দেখিছে এনেকুৱা ধৰণৰ আহিব আপোনালোকে পোজ কৰি চাব বন্ধুসকল পোজ কৰি আপোনালোকে চাই ল'ব কোৱেশ্চনখিনি মই গোটেইখিনি পঢ়িব নোৱাৰোঁ কিয়নো বহুত সময় প্ৰয়োজন হ'ব গোটেইখিনি পঢ়ি শুনোৱালে আৰু এইখিনি দেখিছে আৰু বন্ধুসকল এই কোৱেশ্চন পেপাৰটো মই বহুত কষ্ট কৰি আপোনালোকক উলিয়াই দিছোঁ যিহেতু আগৰ কোৱেশ্চন পেপাৰ হয় আৰু মই সকলো পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এই কোৱেশ্চন পেপাৰটো আপোনালোকৰ আগত দেখাব বিচাৰি আছোঁ তো এয়া 4 নম্বৰ পাৰ্টৰ দেখিছে এচি এপাৰ্টাছ এক্সেছড ইন 250 এণ্ড নট এক্সেছড ইন 650 ভোল্ট ইয়াত দেখিছে 1ৰ পৰা 8লৈকে আছে 9লৈকে আছে কোৱেশ্চনখিনি আৰু প্ৰত্যেকৰে দেখিছে ইয়াত মাৰ্ক বেলেগ বেলেগ আছে আপোনালোকে পোষ্ট কৰি পঢ়িব বন্ধুসকল কোৱেশ্চনবোৰ কেনেকুৱা ধৰণৰ আহিছে তেতিয়া আপোনালোকে আয়ত্ত কৰিব পাৰিব আৰু এইটো হ'ল 5 নম্বৰ 5A আণ্ডাৰগ্ৰাউণ্ড কেবল ফৰ ভোল্টেজ আপ টু 1000 ভোল্ট ইয়াৰ কোৱেশ্চনখিনি চাই লওক ঠিক একেদৰে পাৰ্ট 5B আণ্ডাৰগ্ৰাউণ্ড কেবল ফৰ ভোল্টেজ আপ টু 11,000 ভোল্ট ইয়াত আণ্ডাৰগ্ৰাউণ্ড কেবলৰ বিষয়ে আছে দেখিছে আণ্ডাৰগ্ৰাউণ্ড কেবল ফৰ ভোল্টেজ আপ টু 11 kV আৰু ইয়াত আছে আপোনাৰ 5C আণ্ডাৰগ্ৰাউণ্ড কেবল ফৰ ভোল্টেজ আপ টু এণ্ড এক্সেছড ইন 33 ভোল্ট ইয়াৰ কোৱেশ্চনসমূহ চাই লওক আপোনালোকে পোষ্ট কৰি চাব বন্ধুসকল আপোনালোকে পঢ়িব যদি ইচ্ছা থাকে এফালে আছে 6 পাৰ্ট আৰু 6 পাৰ্টটো হ'ল ইনষ্টলেশ্যন এক্সেছড ইন 650 ভোল্ট এইখিনি দেখিছে আপোনালোকে জুম কৰি চাওক এফালে 7A অভাৰহেড লাইন এক্সেছড ইন 250 ভোল্ট আপ টু 650 ভোল্ট তাৰপিছত আছে 7B অভাৰহেড লাইন ফৰ ভোল্টেজ আপ টু 33 kV দ্বিতীয়টো আছে পাৰ্ট 7C তাৰপিছতে আছে আপোনাৰ 7Cৰ পিছত আছে 9A 9B আৰু 9C 9A টো বন্ধুসকল চবৰে দৰকাৰ হয় এইটো উলিয়াই ল'ব লাগে ৱায়াৰিং চিষ্টেম নট এক্সিডিং 650 ভোল্ট আৰু যাৰ লিফ্টৰ কাম কৰে লিফ্টৰ কাম কৰা সকলৰ কাৰণে এইটো পাৰ্ট 9B টো যিসকলে লিফ্টৰ কাম কৰে তেখেতলোকৰ আৰু পাৰ্ট 9C হ'ল ইলেক্ট্ৰিক চাইন তো এইখিনি আছিলে বন্ধুসকল আশা কৰোঁ আপোনালোকে এই পেপাৰটো পঢ়িব পাৰিব আৰু যদি পঢ়ি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু আপোনালোকে চাব অকণমান নিজে বেলেগ কুৱেশ্যনসমূহ অলপ চেষ্টা কৰিব এই ধৰণৰ যিখিনি দিছে ইয়াত
অভাरहेड লাইনৰ কাৰণে অভাरहेড লাইনৰ কোৱেশ্চন এনেকৈ দিছে চাব তো বন্ধুসকল আপোনালোকক দেখালো কোৱেশ্চন পেপাৰটো আৰু কোৱেশ্চন পেপাৰটো পাই আপোনালোকে হয়তো অলপ পঢ়িব চেষ্টা কৰিব এইখিনি আপোনালোকে চালে বহুখিনি আগবাঢ়িব পাৰিব আৰু এই কোৱেশ্চনখিনি মই আপোনালোকক বহুত কষ্ট কৰি বেলেগৰ পৰা বিচাৰি উলিয়াই দিছোঁ তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই নিশ্চয়কৈ জনাব আজিলৈ সময় হ'ল আৰু আশা কৰিছোঁ আপোনালোকৰ সুপাৰভাইজাৰ কম্পিটেন্সি এক্সামটো ভালে কুশলে দিব পাৰিব তো আজিলৈ বিদায় দিয়ক লগ পাম এটা অন্য কণ্টেণ্টত আৰু অন্য এটা নতুন ভিডিঅ'ত নমস্কাৰ জয় আই অসম